নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক বহুত বেছি ভালে কুশলে আছে। মোৰ চেনেলটিৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টি বহুত বেছি ভাল পাব আৰু বহুত বেছি মৰম দিব। মই শুকা মেখেলা এখনত ফেব্ৰিক কৰিছোঁ, তাকে ভাবিলোঁ অকণমান আপোনালোককো দেখাওঁ। সেয়ে ভিডিঅ'টি আপোনালোকলৈ আগবঢ়াই দিলোঁ। মই প্ৰথমতে আঁকি লৈছোঁ ফুলপাহ মেখেলাখনত আৰু 3D আউটলাইনাৰ সহায়ত মই আউটলাইনকেইডাল দি লৈছোঁ। ফুলপাহৰ গছজোপীৰ ঠাৰিডাল পাতবিলাক মানে ডালবোৰ মই 3D আউটলাইনাৰৰ সহায়তে দিছোঁ আৰু পাতখিনি মই কেমেলৰ বগাটো লৈছোঁ আৰু কেমেলৰ বগা ৰংটো দি পেলাই মই মিহি ব্ৰাছ দি পেলাই প্ৰথমে পাতখিনি বগা দি দিছোঁ আৰু বগাটো প্ৰথমতে দি দিব লাগে, তাৰ ওপৰত বেলেগ কালাৰ কৰিব লাগে, তেতিয়া মানে বহুত বেছি ভাল হয়। কিয়নো বগাটো দি দিলে বগাটো শুকোৱাৰ পিছত তাৰ ওপৰত বেলেগ ৰং ব্যৱহাৰ কৰিব লাগে, তেতিয়া মানে দেখিবলৈ বেছি উজ্জ্বল হয়, মানে জেগাখিনি বেলেগ ৰংটো দিয়া পিছত বিয়পি নপৰে। সেয়ে মই বগাটো প্ৰথমতে দি অকণ সময় শুকাবলৈ দি ল'ব লাগে। যেতিয়া অলপ সময় শুকাই গৈছে বগা ৰংটো শুকোৱাৰ পিছত আকৌ মই তাত হালধীয়া ৰংটো মিলাই চালোঁ যে মিলিছে, ভাল লাগিব দেখিবলৈ। তেতিয়া মই বগাটোৰ ওপৰত বগাটো শুকাই যোৱাৰ পিছত তাৰ ওপৰত মই হালধীয়া ৰংটো দি দিছোঁ। তেতিয়া মানে দেখিবলৈ বহুত ধুনীয়া হয়, উজ্জ্বলি উঠে আৰু মানে বিয়পি নপৰে। কিছুমান কাপোৰত বিয়পি যায় আৰু বগা ৰংটো দিয়াৰ পিছত শুকোৱাৰ পিছতে বেলেগ কালাৰ দিব লাগে আৰু তাৰপিছতে তেনেকৈ মই সেই বনাইছোঁ, ডিজাইন এটা আঁকি লৈছোঁ। দেখিবলৈ ভালে পাইছোঁ বাৰু, বেয়া হোৱা নাই, ধুনীয়া লাগিছে দেখি। সেয়া ভাবিলোঁ এপাহ কৰি পেলাই আপোনালোককো দেখাওঁ। সেয়া ভিডিঅ'টি আপোনালোকলৈ আগবঢ়াই দিলোঁ। সেয়া দেখিছেনে, ধুনীয়াকৈ মই হালধীয়া দি দিছোঁ দেখিবলৈ ভাল লগাকৈ। আৰু মিলোৱাটো কিন্তু বহুত ডাঙৰ কথা। কাপোৰৰ লগত ফুলখিনি মিলিব লাগে, ৰংখিনি মিলিব লাগে, তেতিয়াহে দেখিবলৈ বেছি ধুনীয়া হয়, নহয়নে বাৰু? তাৰপিছতে মই এনেকৈ কলি আকাৰত 3D আউটলাইনাৰটো দি পেলাই বগা ৰঙৰ মই কলি আকাৰত দি দিছোঁ, যাতে দেখিবলৈ অকণ বেছি ভাল হয় আৰু, নহয়নে বাৰু? গছজোপাত ডালো দিছোঁ, পাতো দিছোঁ, আকৌ কলিও দিছোঁ, তেতিয়া মানে ভাল লাগিব আৰু। মই 3D আউটলাইনাৰ বগাটো দি পেলাই কলি আকাৰত দি দিছোঁ। তাৰপিছত আকৌ গুলপীয়া কালাৰটো লৈছোঁ, গুলপীয়াটো দি পেলাই মই ধুনীয়াকৈ আকৌ কলিকেইটা দি দিছোঁ, যাতে দেখিবলৈ বেছি মৰম লগা হৈ পৰে আৰু। দেখিছেনে, মই এনেকৈ দি দিছোঁ। আপোনালোকে জনাবচোন দেই, ভাল লাগিছেনে নাই, কেনেকুৱা হৈছেনো। মই ভাবিলোঁ এনেকৈ দি দিওঁ, অকণ কলি কলি লাগিব দেখি ফুলপাহৰ, তেতিয়া দেখি ভাল লাগিব বুলিয়ে মই কলি আকাৰত দি দিছোঁ আৰু 3D আউটলাইনাৰটো দি দিছোঁ। 3D আউটলাইনাৰটো দি দিলে মানে বহুত ভাল লাগে আৰু দেখিবলৈ, কামখিনি কৰিও ভাল লাগে। সেয়া দেখিছেনে, মই এনেকৈ 3 পাহ কলি দি দিছোঁ। তাৰপিছতে ফ্লাৱাৰ লেছ কাটি এপাহ এপাহকৈ মই কেইবা ৰঙৰো ফুলৰ পৰা এপাহ এপাহকৈ কাটি লৈছোঁ দেই। কাটি ভাবিলোঁ যে এপাহ ফুলৰ আকাৰত দিওঁ, ধুনীয়াকৈ ভাল লাগিব। সেইটো মই ফেব্ৰিক দি দিয়া নাই, ফ্লাৱাৰ লেছবিলাক কাটি তাৰপিছতে তাৰ পৰা মই বহু ৰঙৰ ফুল উলিয়াই লৈছোঁ, লৈ পেলাই এপাহ এপাহকৈ দি দিছোঁ। দেখিবলৈ বেছি ভাল লগা হৈ পৰিছে আৰু। এয়া দেখিছেনে, মই আঁকি দিয়া নাই, ফেব্ৰিক দি পেলাই এইটো ফ্লাৱাৰ লেছ লগাই দিছোঁ। লেছৰ পৰা এপাহ এপাহকৈ কাটি উলিয়াই লৈছোঁ। তাৰপিছতে ভাবিলোঁ যে ফুলকেইপাহৰ মাজত ধুনীয়াকৈ পাথৰ লগাই দিওঁ, ষ্টন লগাই দিলে দেখিবলৈ বেছি ভাল লগা হৈ পৰিব, হয়নে? সেয়ে ষ্টন লগাই দিছোঁ, যাতে জিলিকি থাকে আৰু যেতিয়া শুকাই যায় তেতিয়া দেখিবলৈ ভাল লাগে। ফেব্ৰিকখিনি শুকাই যোৱাৰ পাছত আঠাটো যেতিয়া শুকাই যাব তেতিয়া খুব ভাল লাগিব দেখিবলৈ, পাথৰকেইটা জিলিকি থাকিব, ভাল লাগে আৰু। সেয়ে মই পাথৰ আছিল দেখি পাথৰ দি দিলোঁ। তাৰপিছতে ভাবিলোঁ যে ফুলৰ পাতখিনি কিবা এটা উকা উকা লাগিছে ন, সেইকাৰণে মই 3D আউটলাইনাৰটো দি পেলাই যে আউটলাইনকেইটা দি দিছোঁ, তাৰ মাজতে ধুনীয়াকৈ কালাৰটো ৰখি গৈছে আৰু আউটলাইন দি দিছোঁ আৰু বেছি মৰম লগা হৈ পৰিছে, উজ্জ্বলি গৈছে। এতিয়া আপোনালোকে দেখি কেনেকুৱা পাইছে বাৰু জনাব দেই, কমেণ্ট এটা কৰি জনাবলৈ একদম নাপাহৰিব। মই
সেয়ে ভাবিলোঁ পাতখিনি কাষে কাষে এনেকৈ আউটলাইন টানি দিওঁ, তেতিয়া দেখিবলৈ ভাল হৈ যাব, দেখিবলৈ বেছি মৰম লগা হ'ব। আৰু যেতিয়া ধুনীয়াকৈ ৰ'দত শুকুৱাই দিব, শুকুৱাৰ পিছতে ধুনীয়া হৈ যায়। আৰু মই ফেব্ৰিক গ্লো আঠাটো ব্যৱহাৰ কৰোঁ। ফেব্ৰিক গ্লো আঠাটো ভাল চাই আনিব লাগে, পুৰণাটো আনিব নালাগে, নতুন আনিব লাগে, চাই আনিব লাগে। আৰু আঠাটোৰ সহায়তে ধুনীয়াকৈ ফ্লাৱাৰ লেচ কাটি পেলাই আপোনালোকে ধুনীয়া ধুনীয়া ডিজাইনৰ কাপোৰ তৈয়াৰ কৰিব পাৰে, দেখিবলৈ ভাল লাগে। তাৰপিছতে মই ফুলপাহ আঁকি পেলাই চালোঁ, দেখিলোঁ বহুত ভাল লাগিছে। কেমেৰাত থাকি ৰিয়েলত বেছি ধুনীয়া লাগিছে দেই। তাৰপিছতে ভাবিলোঁ অকণ ওপৰলৈকৈ এয়া ফ্লাৱাৰ লেচখিনিকে এপাহ এপাহ ধুনীয়াকৈ ডিজাইন এটা দি দিওঁ, তেতিয়া মেখেলাখন আৰু বেছি উকা হৈ নপৰে, কিবা এটা ডিজাইন উঠিব আৰু ভাল লাগিব, নহয়নে বাৰু? এতিয়া কেনেকুৱা লাগিছে বাৰু আপোনালোকে জনাব দেই, জনাবলৈ নাপাহৰিব। চাওকচোন এতিয়া বেছি মৰম লগা হৈ পৰিছে, নহয়নে? এনেকৈ ফুলকেইপাহ দি দিওঁতে মই এনেকৈ দি চালোঁ যে দেখি ভাল লাগিছে। ওপৰলৈকে এপাহ এপাহ দি দিওঁ। সেয়ে মই তেনেকৈ এপাহ এপাহকৈ কেইবা ৰঙৰো ফ্লাৱাৰ লেচ কাটি পেলাই দি দিছোঁ, যাতে দেখিবলৈ বেছি ভাল লগা হৈ পৰে। মেখেলাখনৰ ওপৰলৈকে ফুলখিনি দি দিছোঁ, তেতিয়া ভাল লাগিছে। এয়া মোৰ ডিজাইনটো হৈ গ'লগৈ, ফাইনেল লুকটো মেখেলাখনৰ। যেতিয়া শুকাই গৈছে আপোনালোকক দেখুৱাইছোঁ ভিডিঅ'টি কৰি, কেনেকুৱা পাইছে জনাবলৈ একদম নাপাহৰিব। আৰু শেষলৈকৈ মোৰ ভিডিঅ'টো চাই থকাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। আৰু মোৰ চেনেলটো প্লিজ 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 ছাবস্ক্ৰাইব কৰি ল'ব, আৰু মোক বহুত মৰম দিব, আৰু আগবাঢ়ি যোৱাত বহুত বেছি সহায় কৰিব বুলি আপোনালোকলৈ আশা থাকিল। তেনেহ'লে অন্য এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ, বাই বাই।